জুবিন গাৰ্গে ন্যায় পাবনে? একদম অনেষ্টলি কওকচোন আজি। ন্যায়টো আপুনি কেনেকৈ ডিফাইন কৰিব? প্ৰথম কথাটো হ'ল জুবিন গাৰ্গৰ কি হ'ল শেষ মুহূৰ্তত, সেই কথাটো জনাটোহে দৰকাৰী। সেই কথাটোৱে আমি জানিব পৰা নাই। যিকেইটা ভিডিঅ' দেখিলোঁ টুকুৰা টুকুৰকৈ, লাষ্টৰটো নাই, শেষৰ ভিডিঅ'টো দেখিলোঁ। এতিয়া জুবিন গাৰ্গক যে হত্যা কৰা হৈছিল এই কথাটো কোনে কৈছে? মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। তাৰ বাহিৰে পৰিয়ালৰ মানুহে কোনোবা দিনা কোৱা শুনিছিলে নেকি যে জুবিনক হত্যা কৰা হ'ল? লগত যোৱা কোনোবা মানুহে কৈছে নেকি? নাই কোৱা। তো প্ৰকাশ ঝাৰ যিখন ৰাজনীতি বুলি চিনেমা, তাৰ ডাইলগটো মোৰ খুব মনত পৰে। হিন্দীত আছিলে এনেকৈ যে ৰাজনীতি মে কভি ভি মুৰ্দে কো গৰায়া या दफनाया नहीं जाता, उसे गुलाब जल छिलका के जिंदा रखा जाता है ताकि वक्त आने पर मुर्दा बोले। গতিকে মানে অসমীয়াত ভাঙনিটো এনেকুৱা যে ৰাজনীতিত মৃতকক সহজতে কবৰ দিয়া নাযায় বা জ্বলাই দিয়া নাযায়। তেওঁক পৰাপক্ষত ইছ্যুটো জীয়াই ৰখা হয় যাতে প্ৰয়োজনত তেওঁক থিয় কৰাই দিব পৰা হয়। বহুত মানে আচলতে এইটো গংগাজল প্ৰথমখনৰ আছে, মানে ফাৰ্ষ্ট যিখন বহুত বছৰ আগতে যিখন আহিছিল প্ৰকাশ। গংগাজলত নাছিলে, এখন ৰাজনীতি বুলি ৰাজনীতি কেটৰিনা কাইফ আছিলে, কেটৰিনা কাইফ হয়নে? ৰাজনীতি। গতিকে মই সেই কথাটোৱে মাজে মাজে ভাবোঁ যে যিটো ন্যায় লৈ মানুহ উদ্গ্ৰীৱ হৈ আছে, গতিকে সেই বস্তুবোৰ মাজে মাজে খুলি দিয়া হৈছে। আপুনি চাবচোন, এতিয়া হঠাৎ কালি ফাষ্ট ট্ৰেক কোৰ্টখন দি দিয়া হৈ গ'ল যাতে বস্তুটো প্ৰশমিত হৈ যাওক। আৰু এই গোটেই বস্তুটো দীৰ্ঘদিন ধৰি জীয়াই ৰখাৰ অন্তৰালত ধৰক গৰু চোৰৰ পৰা আদি কৰি সম্পত্তিৰ পাহাৰৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ দৰকাৰী ইছ্যু নাইকিয়া হৈ গ'ল। সেই ধৰণেও ভাবিব পাৰে আপুনি। তো বিভিন্ন ধৰণে ইণ্টাৰপ্ৰেট কৰিব পৰা যায় গোটেই কথাটো। কিন্তু আমি গোটেই প্ৰক্ৰিয়াটো, আপুনি নিজেও ওকালতিৰ লগত জড়িত, প্লেচ অফ অকাৰেঞ্চত নথকা মানুহ এখিনিক সাক্ষী হিচাপে লৈ কি ন্যায় হ'বগৈ পাৰে বাৰু আপুনি সকলোৱে জানে হয়তো। গতিকে নতুনকৈ মই একো খুব বেছি আশাবাদী নহয় কথাটোক লৈ। কিন্তু নিজৰ দায়িত্বটো আপুনি কৰি আছে। মোৰ যিখিনি দায়িত্ব, যদি সেই ধৰণৰ কিবা কনস্পিৰেচি আছিলে এইটো প্ৰুফ কৰাৰ ইমান ইজি নহ'ব। গতিকে সেই ধৰণৰ যদি কিবা কনস্পিৰেচি আছিলে তাত আমি অসমীয়া জাতিৰ বাবে লছ কৈছোঁ, ডেফিনেটলি কৈছোঁ। ব্যক্তিগতভাৱে আপোনাৰ বাবে কিমান লছ জুবিন গাৰ্গহীনতা? মানে সেইটো নিজৰ ভাতৃ বিয়োগৰ নিচিনা কথা।